2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেল কোনখন চহৰত আয়োজিত হ'ব? অপশ্যনসমূহ পেৰিছ, লণ্ডন, আমষ্টাৰডাম, জুৰিক আৰু শুদ্ধ উত্তৰ পেৰিছ। মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? অপশ্যনসমূহ মালয়েছিয়া, ফিলিপাইনছ, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰ ফিলিপাইনছ। লোটাছ টেম্পল ক'ত অৱস্থিত? কলিকতা, নতুন দিল্লী, মুম্বাই, ভূপাল আৰু শুদ্ধ উত্তৰ নতুন দিল্লী। নিম্নলিখিত বিকল্পবোৰৰ ভিতৰত কোনটো কম্পিউটাৰৰ এটা আউটপুট সঁজুলি? বিকল্পবিলাক হ'ল মাউচ, স্পীকাৰ, মাইক্ৰফোন, কীবৰ্ড আৰু শুদ্ধ উত্তৰ হ'ল স্পীকাৰ। নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? পীৰ পঞ্জাল পৰ্বতমালা, বিন্ধ্য পৰ্বতমালা, আৰাৱলী পৰ্বতমালা আৰু পশ্চিম ঘাট আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰাৱলী পৰ্বতমালা। নিম্নলিখিত কোনখন নদী ভাৰতৰ আটাইতকৈ দক্ষিণত অৱস্থিত? অপশ্যনসমূহ হ'ল কাবেৰী, গোদাবৰী, নৰ্মদা আৰু মহানদী আৰু শুদ্ধ উত্তৰ কাবেৰী। কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? অপশ্যনসমূহ শিপা, পাত, গা-গছ, ছাল আৰু শুদ্ধ উত্তৰ পাত। নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়? অপশ্যনসমূহ হ'ল ৰম্বাছ, বৰ্গক্ষেত্ৰ, পঞ্চভুজ, সামান্তৰিক আৰু শুদ্ধ উত্তৰ পঞ্চভুজ। অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? বাটাৰফ্লাই, বেক ষ্ট্ৰোক, ব্ৰেষ্ট ষ্ট্ৰোক আৰু ব্ৰেক ষ্ট্ৰোক আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ব্ৰেক ষ্ট্ৰোক। নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে? ধনেশ, বগলী, শগুন, ঈগল আৰু শুদ্ধ উত্তৰ ধনেশ। কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? বিকল্পসমূহ হ'ল মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, বি.আৰ. আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল আৰু শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় পশু? এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ, এছীয় হাতী আৰু নীলগাই আৰু শুদ্ধ উত্তৰ ঢেকীয়াপতীয়া বাঘ। কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত? হোমী জাহাংগীৰ ভাবা, 𝗖𝗵𝗎 এ.পি.জে. আব্দুল কালাম, 𝗟𝗏 টাটা আৰু শুদ্ধ উত্তৰ এ.পি.জে. আব্দুল কালাম। ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? লালকিল্লা, ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন, ইণ্ডিয়া গেট আৰু শুদ্ধ উত্তৰ লালকিল্লা। নিম্নলিখিতসমূহৰ কোনটো কম্পিউটাৰৰ মেমৰিৰ সৰ্ববৃহৎ একক? গিগাবাইট, টেৰাবাইট, মেগাবাইট, কিলোবাইট আৰু শুদ্ধ উত্তৰ টেৰাবাইট। জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল অনামিকা, মায়াবিনী, মায়া, আশা আৰু শুদ্ধ উত্তৰ অনামিকা। ৰাজতৰংগিনীৰ ৰচয়িতা কোন আছিল? শূদ্ৰক, কলহন, বাণভট্ট, জয়দেৱ আৰু শুদ্ধ উত্তৰ কলহন। নিম্নলিখিতসমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। ইয়াৰ বিকল্পকেইটা দিয়া আছে 𝐄𝐝𝐿 নিউটন, গেলিলিঅ' প্ৰব, হাবল স্পেচ টেলিস্কোপ, এডিছন টেলিস্কোপ আৰু শুদ্ধ উত্তৰ অপশ্যন চি হাবল স্পেচ টেলিস্কোপ। শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল? অপশ্যনসমূহ মীৰ জুমলা, ধ্ৰুৱক, ৰামসিংহ, বখতিয়াৰ খিলজী আৰু শুদ্ধ উত্তৰ ৰামসিংহ। দিন-ই-ইলাহীৰ প্ৰৱৰ্তন কোনে কৰিছিল? ঔৰংজেব, বাবৰ, শ্বাহজাহান, আকবৰ আৰু শুদ্ধ উত্তৰ আকবৰ। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ পিছৰ প্ৰশ্নসমূহ আপোনালোকৰ কাৰণে লৈ আহিম। গতিকে আজিলৈ ইমানতে এৰিছোঁ।